এভৰিৱান 25 ছেপ্টেম্বৰৰ এই ভণ্টিজনীকটো চিনি পাই মোৰ ব্লগত দেখাই থাকোঁ তাইৰ বিয়া আছিলে তুলনি বিয়া আৰু এয়া তাইৰ তুলনি বিয়া খাবলৈ আহিলোঁ আৰু এয়াই খানা আছিলে তাইৰ বিয়াৰ আৰু খাই বৈ এয়া ৰাতিপুৱা ডান্স চান্স চলিলে তাৰ পিছদিনাখন আছিলে 26 ছেপ্টেম্বৰ আৰু মোৰ প্ৰিয় মানুহজনৰ বাৰ্থডে আছিলে আৰু এয়া সৰুকৈ ঘৰতে চেলিব্ৰেট কৰিলোঁ আৰু এয়া হৈছে আজি মানে 6 অক্টোবৰ মই ব্লগটো বনোৱা হোৱা নাছিলে মানে মিনি ব্লগে দি দিলোঁ আৰু এয়া আজি ওলাইছোঁ বজাৰ কৰিবলৈ প্ৰথমতে বিশাল ফালৰ পৰাই গৈছিলোঁ আমি আৰু বিশালত পূৰা ভিৰ এইফালে বজাৰ আহি দেখিছোঁ বজাৰতো পূৰা ভিৰ মানে চবেই পূজাৰ কৰাত পূৰা বিজি হৈ আছে আৰু বজাৰ আহি ভণ্টিক প্ৰথমে লগ পালোঁ আৰু তাই লৈ গ'ল আইচক্ৰীম খাবলৈ আৰু আইচক্ৰীম দুজনে খাই মেলি এতিয়া গৈছোঁ বজাৰ কৰিবলৈ আৰু মায়ে প্ৰথমে মন্দিৰৰ বস্তু অলপ ল'ব যিহেতু নৱৰাত্ৰি পাতিছে ঘৰত সেইকাৰণে মায়ে অলপমান মন্দিৰৰ বস্তু লৈছে মালা চালাবোৰ ল'লে আৰু মোক মায়ে এযোৰ কাপোৰ কিনিলে আজিলৈ ইমানেই আকৌ লগ পাম নেক্সট এটা মিনি ব্লগৰ সৈতে বাই।